নিযুক্তি হব 22-ত 23-ত 4,500 জলমিত্ৰ নিযুক্তি হব কিন্তু মই আকৌ কৈছো যে জলমিত্ৰ সকলক আমি 1 লাখৰ ভিতৰত ৰখা নাই 12,000 to 1 লাখৰ ভিতৰত হব এটো এটা অতিৰিক্ত বোনাস হৈ যাব আৰু এই বিষয়ে আজি আমাৰ কেবিনেটত আলোচনা হয় আৰু বাকি খালি থকা পদসমূহ পূৰণৰ বাবেও আমি আৰু এটা 10,000 পোষ্টৰ এডভাৰটাইজ দিবৰ কাৰণে আমি প্ৰস্তুতি কৰিছো এইবাৰ বিশেষকৈ এই 10,000 পোষ্টত এপিডিসিএল ৰে 5,000 পোষ্ট থাকিব এটা নতুন ফৰেষ্ট বেটেলিয়নো আমি গঠন কৰাৰ বাবে সিদ্ধান্ত লৈছো অৰ্থাৎ 12 তাৰিখে এটা নিযুক্তি হ'ব 30,000ৰ ফলাফল বাবে আমি অপেক্ষা কৰিম আৰু এই অপেক্ষা কৰি থাকোতে আৰু 10,000ৰ এডভাৰটাইজ ওলাব এই পৰিকল্পনাটো আজি কেবিনেটত আলোচনা কৰা হয়